থাকাক লাগি আজি একোৱে নাই যাচোন যা কণী একেবাৰে লৈ আহিবি দোকানৰ বেৰে পইচা দিয়ে মই কণী লৈ আহো হা ল পইচা সোনকালে আহিবি মই ৰখি থাকিম ভাত বনাবাকে মাই ৰখি থাকিবি মই সোনকালে আহিম দে বাহি 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 তুমি বজামে মই হাল ফুলে লৈ বা মজা গান গাইছে তই গায়ক হব পারবি তই ভাই অলপমান চেষ্টা কর পারবি দে এইগিলাক বাদ দিয়ে ভাই বহুত দিন হল পইচা হয়েছে লারবা পা নাই কিবা পইচা অহা ইনকাম এটা করো দে কিনো কাম করবি একো কামে করবা ইচ্ছা নাযায় ওই ওই এই তো সা বাপন আইছি ইয়াকে থৈ কিনে পইচা লওঁ দে মাতচোন ইয়াকে বেল বনাং দে আজি হাই বাপন এফালে আসুন জিন্তু দা কি কও কম দে বচোন আগে ইমাননো কিহৰ ইমান ইমাৰ্জেঞ্চি হৈছে দে কও কিয় বহিবা দিলি মোৰ দেৰি হৈছে মই দোকানত যাব লাগব মায়ে ভাত বনাবা ৰখি থাকব ঐ কিবা আইডিয়া আহিছে না মাথাত তহঁত দুটাই মনে মনে কি কৈ আছা দীপদা নাই একো কোৱা নাই তই কি দোকানৰ পৰা কণী নিবা আহিছা কণী নিবা দিছে মায়ে আজি ভাত খাবা একোৱে নাই বোলে ইমান আৰু সদায় সদায় পইচা খতম কৰি পেলাই কণী কিনি থাকা এটা মুৰ্গীয়ে বহিলো তহঁতে সদায় কণী খাব পাৰবি এই জিন্তু দা তই ঠিক কথাই কৈছা সদায় সদায় কিমান কণী কিনি থাকি এটা মুৰ্গী বহিলি ঘৰতে সদায় কণী খাব পাৰিম এই দীপ আমাৰ মুৰ্গীটো যে আছে দুটাকে কণী পাৰা মুৰ্গীটো সেইটোৱে ইয়াক তাত বিকি দিম নেকি দুটাকে কণী পাৰা মুৰ্গীটো কিয় বিকা সেইটো মই কিনিম দে সেইটো কিয় বিকবা লাগে তই কি দুটাকে কণী পাৰা মুৰ্গী দুটাকে কণী পাৰা মুৰ্গী লাগব নেকি তোক লাগে যদি পইচা লৈ আহিবি কালি আৰু লৈ যাবি মাত্ৰ তই সঁচাই দুটাকে কণী পাৰব দুটাকে কণী পাৰব বিশ্বাস হয় যে দীপক নুদাকে কিমান মানুহ কিনিমকে আছে মই কাকো দিয়া নাই তোক ভাল লাগে না চলিটো তই মৰম লগা চলি তই কণী খাই ভাল পালে সেইকাৰণে তোক তাত বিকিম বুলি ভাবছো লাগে যদি কালি লৈ আহিবি পইচা 500 টকা লাগব কিন্তু বেছি নহয় দে জিন্তু দা মই কালি পইচা লৈ আহিম দে তহঁতৰ ঘৰক লাগি মুৰ্গীটো কাকো নেদবি মই নিম দে হ'ব দে তই নিবি দে মই এতিয়া ঘৰত যাম মই আজি কণী নেনো দে কালিয়ে খাম দে একেবাৰে আজি মাৰ খেংগীয়া সুধা ভাত বনাবা দিম দে কালি সোনকালে আহিবি দেই কেনে মোৰ আইডিয়া কেনে আহি যাব না কালি 500 টকা কাম নকৰাকে বাপৰে বাপ মানছি দে তোৰ আইডিয়া কিন্তু পিছে মুৰ্গী ক'ত পাবি ঐ কি মুৰ্গী ক'ত পাবি এটা বঢ়িয়াকে মাতি দে মুৰ্গী বনাই কিনে দিম ই ভেবেলা চলি না একো গম নাপায় সি লৈ যাব আৰু কি আছে হয় ভেবেলা সি কিন্তু মিয়াঘাট যে ভেবেলা নহয় যদি মিয়াঘাটে গম পাই আমাক গৰু মাৰি দিবচোন তেতিয়া কি কৰবি তই হলে না তোৰ বেয়াটো ভাববা আৰু মিয়াঘাটে আহিলা আৰু আমি কি জানো আমাৰ তাতে নিয়া নাই বুলি কলি হ'ল দে যৌ এতিয়া কালিৰ কাৰণে এটা মাটিৰে মুৰ্গী বনাব লাগে দে যৌ দীপদা মই আহি পেলো জিন্তু দা আহি পোৱা নাই নেকি আহিছো পাৱাই নাই মই ফোন মাৰো দে তই বহচোন আহিব দে হেল্ল' ক'ত আছে জিন্তু তই বাপন আহি ৰখি আছে তই মুৰ্গীটো লৈ নাহ গিয়া ফটাফট আহি আছে পিছে পইচা আনছ নে নাই পইচা আনছো মই কিয় আনিম 500 টকা লৈ আহিছো মই বাপন আহিছা তই জিন্তু দা আহিছো মুৰ্গীটো ক'ত অনা নাই নেকি আনছো এই অলপমান জংঘলত থৈ দিছো এই মুৰ্গী না গৰমৰ কথা তাতে আৰু হেৰি হ'ব মৰি যাব গৰমতে সেইকাৰণে জংঘলত থৈ দিছো মই বাপন পইচাটো আনছানে নাই তই আনছো জিন্তু দা আনছো পইচা 500 টকা আনছো মই মুৰ্গীটো ফটাফট দি জিন্তু দে ইয়াক কিমান ৰখি থাকা মুৰ্গীটো আনি দি ফটাফট মই লৈ মুৰ্গীটো জিন্তু দা তই এইটো কি মুৰ্গী আনলি এইটো চোন ডেকেৰা মুৰ্গীহে আনলি বাপন তই এইবিলাক বুজি নাপায় এইটো একদম বাহিৰৰ মুৰ্গী দুটা কণী পাৰে না সেইকাৰণে ডেকেৰা মুৰ্গীৰ নিচিনা এইটো নি তই দুটা কণী খাব পাৰিবি ফটাফট লৈ যা দে দি পইচাটো লও দে বাপন যা তই এতিয়া কণী খাব পাৰিবি যা দুটা কণী খাবি যা এতিয়া ঘৰত যা বঢ়িয়াকে থৈ দিবি ৰাতিপুৱা দুটা কণী খাব পাৰিবি
দে জিন্তু দা মই যাওঁ। বাই বাই বাপন, দুটা দুটা কণী খাব পাৰবি, যা ভালকে, যা যা। বাপৰে বাপ, বহুদিনৰ মূৰত 500 টকা ইনকাম হলে। অই ভাই, এনেকুৱা যদি দুটামান চলি থাকলা হয় আমাৰ গাঁওখনত, আমাৰ টেনচন নোহোৱাকে চলি থাকিব পাৰিলো হয়। দে যৌ এতিয়া 500 টকা তোৰ পুৰা এনজয় কৰো যৌ। যৌ মাই, অ মাই, মই মুৰ্গী লৈ আহিলো, ক'ত আছা? ওলাই আহ ফটাফট। আনলি পাপা মুৰ্গীটো অ মই আনলো মুৰ্গীটো। হা মোৰ কবল খান 500 টাকা খাই দিলা ঐ মোৰ কি মুৰ্গী লৈ আহিছো এইটো ই পাগলা তই ঐ জৰা মূৰ্খ কি মুৰ্গী লৈ আহিছ তই এইটো নাই মাই, এইটো বাহিৰত দেশৰ মুৰ্গী যে, সেইকাৰণে দেখাত এনেকুৱা। দুটা দুটা কণী খাব পাৰবি এইটো মুৰ্গী দি, এতিয়া আৰু বেয়াকে কম, মই আনছো ভালে পাব লাগে, কিয় গালি পাৰা মোক? যা ভালে ভালে ঘুৰি দিয়া খাতা আনছ ভালে ভালে ঘুৰি দিয়া নহলি তোৰ জিবা পিছে বাখালাম খালি ঘুৰিম ফটাফট যা নাযাওঁ মই ঘূৰাই দিবা, এইটো মুৰ্গী মই পুহিমে, মই দুটা দুটা কণী খামে মই। এই বেটা জৰা মূৰ্খ এইটো পুতলাৰ মুৰ্গী এইটো অৰিজিনেল মুৰ্গী নহয় যি হয় হৈ থাকক দে, মই এইটো পুহিমে মই, চাবিচোন কালি ৰাতিপুৱা দুটা দুটা কণী পাৰে নে নাপাৰে। এই ঘৰৰ ভিতৰত কিয় গেলি তই মুৰ্গীটো কিনে দিয়া খাতা লৈ আহিছ তই নাযাওঁ মই ফিৰে দিবা, এইটো মুৰ্গী মই পুহিমে। আজি তই খাতাৰে মুৰ্গী আনছ মই যাই চলাই হে তোক আজি ভাল জাৰিম ৰ যাই কিনে অ জিন্তু, আজি তো আৰু 500 টকা আহিলে, কালিৰ লাগি কি কৰবি? কালিলৈকেও কিবা এটা প্লেন ভাব। মই থাকাতে চিন্তা কিয় কৰছা হৈ যাব কালিলৈকে মেনেজ, তই টেনচনে ল'ব নালগে। এই বেটা হাত তহঁতে এটা বহি আছা মোৰ চলি তোক ঠগাই কিনে হা কি খুৰী, কিয়া ইনকে আমাক আটা মাৰি আছে খুৰী? কিয় এটা বহি চামাৰ পাইছ হা তহঁতে 500 টাকা লৈ ফেলে মোৰ চলি তোক কি মাটিৰ মুৰ্গী দি খেদাইছা ফলে ফলে পইচা দি নহলি তহঁতৰ মই আজি কি কৰো ঠিক নাই এই খুৰী কথা ভালকে কবি, কি যি টি কথা কৈ আছা, আমি এইকেইটা কি কৈ আছে আকৌ বুজিয়ে পোৱা নাই। এনে হে বুজি নাপাওটো হলছি আজালাটো হলছি বেটা মোৰ চলি তোক আজালা পাই ফেলে তহঁতে ঠগাইছা হা ভালে ভালে পইচা দি তহঁতে মোক এই খুৰী, যি টি কথা কৈ নাথাকিবি দেই, এইগিলা এইগিলা আমাক নোহোৱা বদনাম নেদবি, আমি এইগিলা কাম কেতিয়াও নকৰো, আমি ভাল চলি। এনে ভাল চলি তহঁত পইচা দিবি নে ভালে ভালে কও মোক নেদো, যা পইচা কি কৰা কৰবি। নেদো পইচা কি কৰা কৰবি যা। এই জিন্তু যৌ, এইগিলা পাগলৰ লগত পাগল হৈ থাকি লাভ নাই, যাওঁ আমি ঘৰত। যৌ ঐ কাক পাগল পেলে কৈছা তহঁতে পাগল তহঁতে মাৰি বাপেৰে পাগল তহঁতে সব খানদান খানে পাগল মোক পাগল কব আহিছা চাল্লা কুকুৰহত কিমান দিন খাবি এই 500 টাকা দিলে খাবি যা হাগা বহি মৰবি তহঁতে এই হ'ব যে বুদ্ধি কিমান আটা পাৰি থাকা, এই গৰমত মৰবি ইমান আটা পাৰি থাকোতে। দে জিন্তু যৌ, বেকাৰ লাগি থাকি লাভ নাই, যৌ।